নমস্কাৰ। আজি খুব ধুনীয়া ডিজাইন এটা লৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম কিদৰে কৰোঁ। খুব ধুনীয়া আৰু ইজি হয়, গতিকে আপোনালোকেও ট্ৰাই কৰিব পাৰিব। প্ৰতিটো ঘৰ মই দীঘে পথালিকৈ 1 চেণ্টিমিটাৰকৈ লৈছোঁ। প্ৰথমে এইদৰে 3 ভাগৰ জোখত বেজীটো উলিয়াব আৰু পথালিকেও 3 ভাগৰ জোখতে বেজীটো সোমোৱাই দিব। এইদৰে বেজীটো তলেদি উলিয়াই দিব। এতিয়া মই বেলেগ এটা ৰং ব্যৱহাৰ কৰিম। মই ব্লু কালাৰ ব্যৱহাৰ কৰিম। এতিয়া আপোনালোকেও বেলেগ বেলেগ কালাৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এইদৰে ক্ৰছকৈ চিলাই দিম। এনেকৈ এটা এটা বুটা কৰি আপোনালোকে চাদৰ মেখেলা কৰিব পাৰিব, নহ'লে বেলেগ বেলেগ ডিজাইন আঁকিও এইদৰে কৰিব পাৰিব। মই এটা বৰফি ডিজাইন কৰিম আৰু আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো, গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। এইদৰে যেতিয়া আপোনালোকে দুটা ৰং ব্যৱহাৰ কৰিব, তেতিয়া একেলগে দুটা কৰি যাব পাৰিব। নহ'লে এটা কাম কৰিব পাৰে, আপোনালোকে প্ৰথম ডিজাইনটো যিটো কালাৰ ব্যৱহাৰ কৰিব সেইটো প্ৰথমে কৰি যাব, তাৰ পাছত নেক্সট কালাৰটো আপোনালোকে দি যাব পাৰিব। এয়া মোৰ ফাৰ্ষ্ট লাইনটো হৈ গ'ল আৰু মাজতো মই একেটা ৰঙে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই মাজৰ লাইনটো কৰি যাম। মাজৰ লাইনটো মই ব্লু কালাৰ কৰিম আৰু মাজে মাজে পিংক কালাৰ দি যাম। এয়া হৈ গ'ল ডিজাইনটো। কেনেকুৱা লাগিছে বাৰু, গতিকে আপোনালোকে জনাব। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আকৌ লগ পাম এটা নতুন ডিজাইনৰ সৈতে। আজিলৈ বাই বাই।